হাই গাইজ, আজি ৰাজীৱে আপোনালোকক দেখুৱাম। আজি আমি যাবলৈ ওলাইছোঁ শিৱসাগৰ জিলাৰ বামুণমুখ শ্ৰী শ্ৰী নিত্যানন্দ থানলৈ। আজি আমাৰ ৭-৮খন গাঁৱৰ তিনিচুকীয়া, তালাপ, ধুলিজান, বেতনী, তামুলী, বৰগৰা, জকাইচুক, মিচিমিকটা আদিলৈকে ৭-৮খন গাঁৱৰ মহিলা, পুৰুষ সকলোৱে ভকত, গায়ন বায়ন সকলোৱে আমি যাবলৈ ওলাইছোঁ আজি শ্ৰী শ্ৰী নিত্যানন্দ থানলৈ। হাই গাইজ, থানলৈ যাবৰ বাবে আমি সকলোৱে মিলি 4খন বাছ লোৱা হৈছে। হাই গাইজ, এতিয়া আমি আহি তিনিচুকীয়া পাৰ হৈছোঁ। গাইজ, এতিয়া ডিব্ৰুগড় চুকাফা তিনিআলিত অলপমান গাড়ীবিলাক ৰখোৱা হৈছে। অলপমান আমি হাই গাইজ, আহি পাই গ'লোহি শ্ৰী শ্ৰী নিত্যানন্দ থান। এইপিনে গাড়ী ৰখাই মানুহবিলাক নমা হৈছে গাড়ীৰ পৰা। সকলোৱে আমি এতিয়া সেৱা ধৰিছোঁ থানত। সেৱা ধৰা হৈছে থানত সোমাবৰ কাৰণে। এইপিনে থানটো শ্ৰী শ্ৰী নিত্যানন্দৰ থান। ভিতৰত সোমাই এতিয়া আমি বহি আছোঁ। সকলোৱে আমি বহি থকা হৈছে থানৰ ভিতৰত। হাই গাইজ, আজি থানৰ ভিতৰত এটা দেখুৱাইছে পুৰণা ৰজা দিনৰ পুখুৰী। এই পুখুৰীটো চাৰিওপিনে ৱাল মাৰি থোৱা হৈছে, দেখিছাই। ডাঙৰ ডাঙৰ মাছ আছে ইয়াত। হাই গাইজ, এইপিনে আমাৰ থানৰ ভিতৰত নামঘৰত গায়ন বায়ন গাই থকা হৈছে। হাই গাইজ, আমাৰ এই মায়াময়া ধৰ্মৰ শ্ৰী শ্ৰী নিত্যানন্দৰ থানটো ভালদৰে দেখুৱাবলৈ কিছুমান নোৱাৰিলোঁ, তাৰ বাবে মই দুখিত। যদি ভুল হৈছে কিছুমান ক্ষমা কৰিব। হাই গাইজ, ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব। যদি ভাল পায় শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইবাৰ কৰি দিব, লাইক কৰি দিব। ধন্যবাদ।